কথা কি কৈছো কি শুনি আছা তুমি কেলা কেলা নাই বগৰা মোৰ নামে গোবিন্দ আপোনাৰ নামে গোবিন্দ ইটো আহিব ভাইৰেল কৰিবলৈ গম পাই মই সেইকাৰণে পোনা ঐ সোপা কেলা বাদেই দিম জীয়াৰী পোৱাৰী জয় আই অসম জয় অসম নমস্কাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ জুবিন দাই অতি সোনকালে ন্যায় পাব লাগে গতিকে সকলোৱে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থৈ যাবলৈ একেবাৰে নাপাহৰিবা আৰু বহুত দিনৰ মতে নতুন ভিডিঅ'টো লৈ আনিছোঁ গতিকে সকলোৱে ছাপোৰ্ট কৰিবা মোৰ আৰু এটা চেনেল আছে নামটো মিষ্টাৰ অংশু লিংকটো ওপৰফালে দি দিছোঁ তোমালোকে চাবাগে নহ'লেও ডেছক্ৰিপশ্যনতে পাই যাবা লগতে আৰু এটা চেনেল আছে যিটোত মানে গাঁৱলীয়া ব্লগছ দিবলৈ চেষ্টা কৰিম তো সেইটো চেনেলৰ লিংক ডেছক্ৰিপশ্যনতে থাকিব ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে গতিকে ব'লা বেছি দেৰি নকৰি এই ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নিউজ চেনেল বেঙেনা টিভি নিউজ চেনেলৰ মাজলৈ বাকী আপোনালোকৰ মাজলৈ আমি আগবঢ়াই আনিছোঁ আমাৰ বিশেষ এটা অনুষ্ঠান চুপতি আৰু চুপতি অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে এজন বিশিষ্ট ব্যক্তি আৰু সেই বিশিষ্ট ব্যক্তিজন হৈছে আমাৰ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ গোবিন্দ ককা ককা নমস্কাৰ বাকী আপুনি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিবা এটা জনাই দিবচোন আপুনি মানে কিবা এটা কৈ দিয়কচোন তেওঁক আমাৰ ৰাইজে শুনি মানে ভাল পাব আৰু হেমন্ত বিশ্ব শৰ্মা কি আছিলে কি কৈছো কি শুনি আছা তুমি কেলা ককা হ'ব নেকি হ'ব উত্তৰ দিয়া মোক উত্তৰ দিয়া মানে আপুনি সেই আকৌ দল বাগৰি থাকে এতিয়া 3 নম্বৰ দলত জইন কৰিলে কাইলৈ আকৌ বেলেগ এটা দলত জইন কৰিব মোৰ ইচ্ছাৰ কথা কেলা আপোনাৰ ইচ্ছা হ'ল বুলি আৰু তেনেকে নহয় ক'ত থাকিব লাগে বিজেপিত থাকিব লাগে নহয় বিজেপি বুলি নহয় এটা দলতে যিকোনো এটা দলতে থাকিব লাগে আৰু আপুনিতো হাৰে হিমন্ত কংগ্ৰেছ একদম ঘূৰ কংগ্ৰেছ আপুনি কংগ্ৰেছতে থাকিব লাগে কংগ্ৰেছতে আছো কেলা হেৰি না কি কৈ আছো কি শুনি আছা আপুনি যোনটো দলত থাকে সেইটো দলৰ মানুহে ভোটেই নিদিব নালাগে দিব কেলা ভোট নিদিলে আপুনি কেনেকৈ জিকিব আকৌ তোমালোকে বিজেপি ভাল পোৱা বিজেপিতে জিকি থাকা নহয় আমি চবকে ভাল পাওঁ এইটো কথা আপুনিহে দল বাগৰি থাকে কিয় ওলাইছে কংগ্ৰেছ 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 কেলা যি কংগ্ৰেছে ভাৰত স্বাধীন কৰিলে আই কংগ্ৰেছ মহাত্মা গান্ধী পিতাজীয়ে ব্ৰিটিছক খেদি আপুনি মানুহটো ভাল নহয় দলটো বাগৰি থাকে মই বাগৰি দিম মইহে বাগৰিছো নে আৰুনো কোন বাগৰিছে কেলা নাই বগৰা কেলা নাই বগৰা বাকী জ্ঞানী মূৰ্খ সোপা নাই বগৰা হ'লেও আপুনি মাহে মাহে বদলাই দল মোৰ ৰূপ বেলেগ আপোনাৰ ৰূপ বেলেগ মোৰ নামে গোবিন্দ আপোনাৰ নামে গোবিন্দ আপুনি দল বাগাটো বাদ দিয়ক মই কংগ্ৰেছতে থাকিম আপুনি আপুনি যে পাৰ্টিত জইন কৰিছে এইটো কম নেকি বেলেগ খবৰদাৰ খবৰদাৰ আৰু কোনোদিন নাপাবা কিন্তু মোৰ বোলে নাহিবা আকৌ নকওঁ সেইটো মানে মনে মনে কৈছে ইটো আহিব ভাইৰেল কৰিবলৈ গম পাই সিটো আহিব আকৌ বনাই নিব নি টকা সোপা ঘটি খাই থাকিব মোক কেলা 10 টকা উলিয়াই দিব আপুনি দেখোন এইবোৰ ৰাজনীতি কৰি দল বাগৰি পইচা পায়ে থাকে হেই কথা কৈছা মোক কেলা চাদা চোন খাবলৈ টকা 10 টা নেপাওঁ মই সেইকাৰণে পোনা ঐ সোপা কেলা বাদেই দিম সেইটো কাৰণে এইবোৰ বাদ দিয়ক আপুনি দল বগাটো বাদ দিয়ক বাদ দিম আমাৰ নিচিনা মানুহ পাবলৈ বহুত টান চৈতানি পাব ডকাইত পাব ঠগদামি পাব স্বাৰ্থলোভী পাব টকা ক'ত পাওঁ সেইটো বিচাৰি পুকুৰত কেলা হুলঙা মাৰি ফুৰিব মই এতিয়া হেৰি ককা ভিডিঅ'টো অফ কৰিম আপুনি যে পাৰ্টিত যে জইন কৰিছে সেই কথাটো মানুহক কম বেলেগক নকবা নকওঁ বৰ্তমান নকবা হ'ব বাৰু বৰ্তমান নকওঁ
ইয়াত দৌৰাব নেকি নোলাই 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 নিদো কাটি দিম মই Oh, no, 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 no. মানে এইটো বেলেগে গম নাপায় আৰু ন কোনেও গম নাপায় চুপচাপ আচ্ছা চুপচাপ বাৰু হ'ব আজি ভিডিঅ'টো সামৰি দিওঁ দেই ককা সামৰি দিছোঁ আৰু নে কি বন্ধ কৰ অঁ কিবা ক'ব নি কৈ লওক সেই পিতামাতা সেই পৰ্যা সেই পিতামাতা ভাই ভনী জীয়াৰী বোৱাৰী আজি আমাৰ জয় আই অসম আজি এই পোনা পোৱালি এটা আহি ওলাই ইয়াত ভাইৰেল কৰিলে ইয়াৰ ভিতৰত বহুত কৈছোঁ গাইছোঁ মেলিছোঁ ভুল ভ্ৰান্তি হ'লে চৰণৰ ঠাইদি যাতে ক্ষমা কৰিব লাগে No, 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 no. বাক্য বচনে ক'ৰবাত হয়তো বহা টুটা হৈছে ইয়াৰ কাৰণে আজি জয় আই অসম সকলো শ্ৰীচৰণৰ ঠাইদি অধমক কৃপা কৰিব লাগে আজি পিতা মাতাৰ সদৰ পদৰ ধূলা শিৰত জোকাৰি লৈছোঁ কৃষ্ণ দেই জয় আই অসম জয় অসম আৰু লগতে জয় জুবিন দা কমেণ্টত লিখি থৈ যাব দেই বাই বাই